এই ৰখোৱা কি হ'ল দেউ আপুনিও যে য'তে ত'তে 1 নে 2 নম্বৰ 1 2 একো নহয় ডাইৰেক্ট 3 নম্বৰ এইটো টিপি দিয়া হেঁচি দিয়া পেটকে বজাই দিয়া এতিয়া পিছলে বেক কৰি দিয়া দেউ আপুনিও যে কিবা খেলিব মন গৈছে নেকি আপোনাৰ তিনিওটা নামিয়ে লওঁ নহ'লে ই মই প্লেয়াৰ পাইছা মই খেলিবলৈ মন যাব যে আগফালে নেখাৰে মেকুৰীটোৱে ফাৰ্ষ্টে ৰাস্তাটো কাটি থৈ গৈছে দুষ্ট আত্মাই বাট ভেটি ধৰিছে বোলে বাপু বুজিছা বহুত ছোৱালী বাকী আছে এতিয়াও তোমাক মই কৈছো নহয় এজনী ছোৱালী চাবলৈ গৈ আৰু লাভ নাই উভতি যাওঁ বোলা আহিছো যেতিয়া ছোৱালী চায়ে যা মেকুৰীহে জন্তুহে ৰাস্তা ইপাৰ সিপাৰটো হ'বই না তাত অমংগল বুলিবলৈ দেউ একো কথা নাই বলক যাওঁ কি অমংগল বুলিবলৈ একো কথা নাই মই কৈছো নহয় বাট ভেটি ধৰিছে দুষ্ট আত্মাই এইবিলাক কথা জাননে লেঠা লাগিবই মই কৈছো নহয় বেলেগ ছোৱালী এভেইলেবল আছে বোলা দেউ মুঠৰ ওপৰত আজি অপাৰেশ্যন কইনা ছাকচেছ হ'বই লাগিব কৰবাত নহয় কৰবাত কিন্তু লেঠা এটা আছে দেই ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ মই কিন্তু কৈ দিছো আমাক দেখি লেঠাই বেঠা পাই আঁতৰি দিব দেউ বলক কৃষ্ণ ৰখাবা ভিৰ দেখিছা নাই ছোৱালী আজি দিয়ে পঠিয়াব যেন পাইছে ৰখাই দিয়ে চিন্তা কৰিবলগীয়া কথা ঘৰৰ মানুহকেইটালে বেয়াই লাগে হেৰি ঘটনাটো কি এই ঘটনা মানে সাংঘাতিক ঘটনা বুজিছে এই মাষ্টৰনী হালৰ এজনীয়ে ছোৱালী তাতে আকৌ হালোৱা ল'ৰাটোৰ লগত আজি ৰাতিপুৱাই পলাই গুচি গ'ল চব শেষ কৰি দিলে মোক গোটেইখিনি শেষ কৰি তাই গুচি গ'ল এই নাক কাণ চব কাটিলে বুজিছে ইফালে তাইক চাবলৈ আজি টাউনৰ পৰা ল'ৰা এটা অহাৰ শুনালো আমি এইটো মানে আমি টাউনলৈ গৈ আছিলো দেখি ভাবিলো ছাৰৰ ঘৰৰ আগত ইমানখিনি মানুহ কি বা হৈছে খবৰ এটা লৈ যাওঁ আজিকালি ল'ৰা ছোৱালীবোৰে একো নমনা হ'ল বুজিছে ল'ৰা ছোৱালী মন মিলিলে কি কৰিবি আৰু ঐ যাওঁ ব'ল ইয়াৰ পৰা মানুহৰ খবৰ এটা লৈ আহো নেকি নহ'লে আকৌ বেয়া হ'ব নহয় হেৰি শুনকচোন মই আহিছিলো নহয় মই কি কৰিম মাত লগাবলৈ দে পাগল হৈছে নেকি যদি ছোৱালী ঘৰৰ মানুহে আমাক দেখে কথাটো বেয়া নহ'ব নেকি দেখিলে নহয় ছোৱালীজনী কেনেকুৱা এতিয়া পলালে ভালে হ'ল বিয়াৰ পিছত পলাই যোৱা হ'লে কি হ'লহেঁতেন ঠিক আছে ব'লক এতিয়া তোৰ লাগ ভাল ইমানতে যে বাচিলি থেংক গড হেৰা ভাইটি বুজিছা মোৰ লাইফত এইটোৱে প্ৰথম কেছ বুজিছা এনেকুৱা সেই মেকুৰীটোৱে কলি লাগিল মোৰ দেউ এনেকুৱা প্ৰফেশ্যনেল ৰিস্ক থাকেই বাপু মন নাভাঙিবা বুজিছা মোৰ ওচৰত ছোৱালী এভেল আছে নহয় তোমাক মই ছোৱালী দেখাই দিমগে ব'লা বেক কৰা বেক কৰি দিয়া আহিবলৈ দিয়া
তই মোক কেলে মাৰিছিলি তোক আজি ৰ ঐ কণীটো মাৰি পঠিয়া ৰ তোক হ'ল নেকি পলা ঐ ল'ৰাহঁত এই ক'ত গলিও তহঁতি তাৰো সাৰ সুৰ নাই যে এই তহঁতি জহনি জহতে কাক মাৰিলি হেৰি এই ঘটিটোকে মাৰিলি ডাঙৰ পোনা পানী অলপ আন হেৰি 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 উঠকচোন উঠক উঠক হেৰি 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 ইমান বাল্টি পানী আনিলি যে গা ধুবি নেকি চাওঁ অলপমান দে হেৰি হেৰি উঠকচোন মৰিলেই নেকি খেলিবলৈ বস্তু নাপাওঁ হওক জহনি জহত এতিয়া জেলৰ ভাত খাবি নহয় ৰ মই মৰা নাই নহয় কোনে মাৰিছে কোনেহে মাৰিছে কোনাই মাৰিছে খা বাপেকে শেষ ঐ এইটো চেটে পোৱা নাই বাচিলে বাচিলে হেৰি আপুনি কোন মই কোন নিজৰ পৰিচয়টো পাহৰিলে ঘটিটো মূৰতে পৰিছিলোঁ হেৰি এইখিনি লওক সেই যে খনামুখৰ প্ৰফুল্ল বৰুৱা মজুমদাৰে দি পঠাইছে তেখেতৰ জীয়েকৰ কাৰণে ল'ৰা এটা চাই দিব লাগে ভাল ল'ৰা এটা চাই তেখেতসকলক খবৰ দিব মই আহিছোঁ দেই হেৰি ইমান দূৰৰ পৰা আহিছে চাহ একাপ খাই যাওক নালাগে 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 উখৰাম ইমানখিনিয়ে হাতিছে ইয়াত অলপ সময় থাকিলে আপোনাৰ ল'ৰা পোৱালীকেইটাই মোক মাৰি একদম ডেড বডি বনাই দিব হেৰি মই আহিছোঁ দিয়ক শেষৰ গাড়ীখন আকৌ সন্ধিয়া ঘৰ পাবগৈ লাগিব মই যাওঁ দিয়ক ভাগ্যে জীৱটো বাচিল বুলিহে বৰ ধুনীয়া ফটো কিয় ইমান হুলস্থুলখন কৰিছ ফটোখন টনাজৰ নকৰিবি সেইখন এটা এটাকে চাচোন এটা এটাকে চা সেইখন নাখালিবি বাপেৰে মোৰ মূৰটোকে চুব সৰু পোনা নকৰিবি নকৰিবি এই ল'ৰাকেইজন ফটোখনৰ বাপেকৰ হাত নোপোৱাবগে যেন পাইছো আইঅ একেবাৰে চাচোন তহঁতি এটা এটাকে নাচাওঁ কেলে হেৰ শুনচোন ডাঙৰ পোনাক চাবলৈ দে চাবলৈ দেচোন সেইখন নাফালিবি